মই কফি একাপ খাওঁ, খুৱাবানে? খুৱাম আকৌ, কিয় নুখুৱাম, আহা খাম। তুমি ইমান ভাল, মই ইমান মৰম কৰা। এতিয়া যদি নোখুৱাম বুলি কওঁ গোটেইজনী একেবাৰে খঙত জ্বলি পকি যাব। কিবা কৈছা জান? নাই তোমাক কিয় কিবা ক'ম আকৌ। আকৌ এটা আহিলে হ'ল আৰু। ই আজি দেখোন গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰি ফুৰিছে। ৰস বাপেকে আজি ভালকৈ দবাম, এনেইতো নোখোৱাই। নাপোৱা, ক'ত ঘূৰি ফুৰিছ? লগত দেখোন সেইজনী ছোৱালী। নকবি আৰু, এজনী মোৰে গাৰ্লফ্ৰেণ্ড হয় আৰু। বৰ ধুনীয়া মাল পতালি দেই। নকবি আৰু। জান, মান মানে কিনো? নাই একো নাই, তোমাক কোৱা নাই নহয়। সিদিনাখনো তই দেখোন বেলেগ এজনী ছোৱালীৰ লগত ঘূৰি ফুৰা দেখিছিলোঁ। কি কৈছে জান সি? মই কি শুনিছোঁ, তুমি আৰু বেলেগ ছোৱালীৰ লগত? নহয় জান, সিদিনাখন মোৰ মাহীৰ ছোৱালীজনী এইখন কেফতে আমি দুয়োটাই মিলি চাহ খাব আহিছিলোঁ যে, তাকে সি দেখিলে আৰু তাকে কৈছে আৰু। নহয়, সি মিছা কথা কৈছে। সেইদিনাখন সেইজনী মাহী ছোৱালী নাছিলে, মই তাইক চিনি নাপাওঁ নহয়। তাই কোন? আৰু তাই মাহী, জেঠাই, খুৰী, সিহঁতৰ ছোৱালীকেইজনীক মই বৰ ভালকৈ চিনি পাওঁ। সেইদিনাখন কিন্তু সেইকেইজনীৰ ভিতৰত এজনেও নাছিলে। তুমি দেখোন ইয়াত। চেছ, ই আজি মৰিলাও। নহয় মানে এই মাহী ছোৱালী, পেহী ছোৱালী, নহয় বুজিলি, মাহী ছোৱালীহে। মই কিন্তু মাহী ছোৱালী হয়। ৰস আজি বাপেকে দুজনী ভাল পাব, আহি তোক দিম ৰস আজি। ভোলা মোক বচাও, মোক আজি মাৰি পেলাব এতিয়া। এতিয়া কেনে মজা, দুজনী ভাল পাব আহিছ হা। তোৰ দৰে প্ৰেমিকৰ প্ৰেমৰ কোনো দাম নাই। ধুনীয়া আছে যোন, তাকে তই পতাব যাৱ।